কেকে ক্ৰিয়েশ্যনত মই অংকিতা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো তৰমুজৰ চৰবত। গতিকে আহকচোন তৰমুজৰ চৰবত বনাবলৈ আৰম্ভ কৰো। তৰমুজৰ চৰবত বনাবলৈ আমাক লাগিব তৰমুজ আৰু নেমু টেঙা। ইয়াত মই এটা তৰমুজৰ এফাল আৰু এটা নেমু টেঙাৰ এফাল লৈ লৈছো। তৰমুজ কেইটা মই এনেকৈ টুকুৰাকৈ কাটি লৈছো যাতে কাটিবলৈ সুবিধা হয়। এতিয়া তৰমুজৰ বাকলিটো কাটি পেলাই এইখিনি মই সৰু সৰুকৈ টুকুৰাকৈ কাটি ল'ব লাগিব। ইয়াত মই তৰমুজ কেইটা গুটিৰে সৈতে কাটিছো। আপুনি যদি বিচাৰে গুটি কেইটা উলিয়াই ল'ব পাৰে। তৰমুজৰ চৰবত খাবলৈ খুবেই টেষ্টি হয় আৰু আমাৰ দেহৰ বাবে খুবেই উপকাৰী আৰু গৰমৰ দিনত তৰমুজৰ চৰবত খালে আমাৰ শৰীৰ শীতল কৰি তোলে। এতিয়া মই ইয়াত লৈ লৈছো সৰুকৈ কাটি লোৱা তৰমুজৰ টুকুৰা কেইটা, কেইখিলামান পুদিনা পাত, এফাল নেমু টেঙাৰ ৰসখিনি উলিয়াই লৈছো, 2 চামুচ চেনি আৰু সৰু চামুচেৰে 1 চামুচ নিমখ আৰু কলা নিমখ। এতিয়া আমাক লাগিব এটা গ্ৰাইণ্ডাৰ জাৰ। গ্ৰাইণ্ডাৰ জাৰত আমি গোটেইখিনি দি দিব লাগিব। প্ৰথমতে ইয়াত মই দিছো তৰমুজৰ কাটি থোৱা টুকুৰা কেইটা। তাৰ পিছত দিছো ইয়াত পুদিনা পাত কেইখিলা। পুদিনাৰ পাত দিলে চৰবতৰ সোৱাদটো বহুত ভাল হয়। আপুনি ইচ্ছা অনুসৰি পুদিনাৰ পাত দিব পাৰে। আৰু দিছো ইয়াত 2 চামুচ চেনি, নেমু টেঙাৰ ৰস আৰু নিমখখিনি দি দিছো। গোটেইখিনি একেলগে দি দিয়াৰ পিছত এতিয়া আমি এইখিনি ভালকৈ ব্লেন্ড কৰি ল'ব লাগিব। ব্লেন্ড কৰি লোৱাৰ আগত মই ইয়াত অলপ পানী দি দিছো, তেতিয়া ব্লেন্ড কৰিবলৈ সুবিধা হয়। ব্লেন্ড কৰি লোৱাৰ পিছত দেখিছে ধুনীয়াকৈ তৰমুজৰ জুচ ৰেডি হৈ গৈছে। এতিয়া এই জুচখিনি চেকনিৰে চেকি ল'ব লাগিব। গতিকে মই ইয়াত পাত্ৰ এটা লৈ লৈছো আৰু চেকনি এখনৰ সহায়েৰে আমি ব্লেন্ড কৰি লোৱা যিখিনি তৰমুজৰ ৰস আছে ৰসখিনি চেকনিৰে চেকি পেলাই উলিয়াই ল'ম। যিহেতুকে মই ইয়াত গুটিৰে সৈতে তৰমুজৰ টুকুৰা কেইটা ব্লেন্ড কৰিছিলো, সেইবাবে চেকনিৰে চেকি লৈছো যাতে তৰমুজৰ ৰসখিনি ভালকৈ ওলাই যায়। জানিবলৈ পোৱা মতে এটা তৰমুজত 90% পানী থাকে। সেইবাবে আমাৰ শৰীৰৰ বাবে তৰমুজ খুবেই উপকাৰী আৰু ইয়াত অকল পানীয়ে নহয়, ইয়াত বহু ধৰণৰ নিউট্ৰিয়েন্টছ, ভাইটামিনছ, মিনাৰেলছ, এন্টিঅক্সিডেন্টছ আৰু বহু ধৰণৰ নিউট্ৰিয়েন্টছ থাকে যিটো আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী। সেইবাবে এই গৰমৰ দিনত আৰু এয়া তৰমুজৰ সিজন হয়, গতিকে এই সময়ত আমি তৰমুজ খালে আমাৰ দেহৰ বাবে খুবেই ভাল। তৰমুজৰ ৰসখিনি ভালকৈ উলিয়াই লোৱাৰ পিছত এতিয়া ইয়াত মই 2টা গিলাচ লৈ লৈছো। এতিয়া মই ইয়াত লৈ লৈছো বৰফৰ টুকুৰা কেইটামান। গিলাচত মই 2টাকৈ বৰফৰ টুকুৰা দি দিছো। আপুনি যদি বিচাৰে জুচটো বনাওতে বৰফৰ টুকুৰা কেইটামান দি দিব পাৰে। উলিয়াই লোৱা তৰমুজৰ ৰসখিনি এতিয়া গিলাচত দি দিম। পাত্ৰটো অলপ ডাঙৰ বাবে গিলাচত ঢালোতে পৰি গৈছে অকমান। শেষত পুদিনাৰ পাত আৰু তৰমুজৰ টুকুৰাৰে সজাই দিম। ইয়াত মই তৰমুজৰ টুকুৰা 2টা গিলাচত লগাই দিছো, তেতিয়া দেখিবলৈ ধুনীয়া হয় আৰু পুদিনাৰ পাত ওপৰত দি দিছো। এতিয়া আমাৰ ঠাণ্ডা ঠাণ্ডা তৰমুজৰ জুচ পৰিবেশন কৰিবলৈ ৰেডি হৈ গৈছে। এনেদৰে আপুনিও বনাই চাওক, পৰিবেশন কৰক আৰু এনজয় কৰক। আশা কৰিছো এই ৰেচিপি ভিডিঅ'টো চাই আপুনি ভাল পাইছে আৰু এই ৰেচিপি ভিডিঅ'টোৰ জৰিয়তে আপুনি শিকিবলৈ পালে কেনেকৈ তৰমুজৰ জুচ বনোৱা হয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অতি সোনকালে পুনৰ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ' লৈ। গতিকে তেতিয়ালৈকে সুস্থ থাকক, সুখত থাকক। বাই বাই। আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনে ধৰণৰ নতুন নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।